করুণা মাই কি জয়, করুণা মাই কি জয়, করুণা মাই কি জয়, করুণা মাই কি জয়। অন্ধবিশ্বাসৰ বলি হল দলগাঁৱত একাংশ মহিলাই কৰোণাৰ পূজা কৰিলে নদীৰ পাৰত বিজ্ঞান প্ৰযুক্তিৰে নহয় অন্ধবিশ্বাসৰ বলি হৈ এইবাৰ কৰোণাৰ বাবে চলিল পূজা অৰ্চনা দৰঙৰ দলগাঁও চাকিজানি নৈপাৰত চলিল কৰোণাৰ গোসানীৰ পূজা দলগাঁৱৰ একাংশ মহিলাই এইদৰে পুৱাৰে পৰা কৰোণা ভাইৰাছ নিৰ্মূলৰ বাবে নৈপাৰত কৰিছে পূজা অৰ্চনা ৰাজ্যত ভয়াৱহ হাৰত বৃদ্ধি পাইছে কোভিড-19ৰ আক্ৰান্তৰ সংখ্যা ইতিমধ্যে ৰাজ্যত কোভিড-19ত আক্ৰান্ত 4 গৰাকী মৃত্যুমুখত পৰাৰ উপৰিও আক্ৰান্ত হৈছে বহু সংখ্যক লোক আক্ৰান্ত লোকসকলক সুস্থ কৰি তুলিবলৈ স্বাস্থ্যকৰ্মী চিকিৎসকে দিন-ৰাত একাকাৰ কৰি চলাইছে চিকিৎসা যাৰ পৰিণতিত বৰ্তমানলৈকে আৰোগ্য হৈছে প্ৰায় 459 গৰাকীকৈ লোক কিন্তু ইয়াৰ বিপৰীতে একাংশ অন্ধবিশ্বাসী লোক এতিয়া তীব্ৰত হৈ পৰিছে পূজা অৰ্চনাত পূজা কৰিলো যাতে কৰোণা ঠাণ্ডা হয় মুক্তি হয় সেইকাৰণে কৰিলো 9টা বুন্দিয়া লাড্ডু দিছো 9টা চাকি পাতি দিছো ধূপকাঠি দিছো 9টা মানে সব 9টা দিছো গুড়ৰ পানী দিছো আৰু কলপাতৰ আগপাতত কৰিছো কৰি পূজাখিনি কৰি আমি গাত কৰি আকৌ তাতে বন্ধ কৰি দিছো লং দিছো 9টা লং দিছো দি 9টা ফুল দিছো দি তাতে পূজা কৰিলো কৰি হেৰি গাত খান্দি তাতে পুতি দিছো আৰু যাতে এটু কৰিলে যাতে অঞ্চলটো শান্তি পাক সবে ভাল হোক সবৰ ভাল বিচাৰিছো নিজৰো বিচাৰিছো সবৰ ভাল বিচাৰিছো সবৰ যাতে হয় আৰু ভ্যাকচিন সেকচিনো উলোৱা নাই সেইকাৰণে তথাপি এটু কৰি চাইছো যদি কৰি ভাল হয় সবৰে ভাল খুজিছো যাতে ভাল হয় সেইকাৰণে কৰিছো আৰু যাতে নদীৰ পাৰত কৰিছো নৈ পাৰতে কৰিব লাগে আৰু হেৰি পাৰতে কৰি তাতে পুতি থৈ দিলে হ'ল আৰু সেইকাৰণে বহুত মানুহ আহিছে আমি সবে কৰিছো বহুত মানুহ পূৰ্ণিমাত কৰিব লাগে এইটো আৰু আজি পূৰ্ণিমা আছিলে সেইকাৰণে আমি সবে মিলি কৰিছো পূৰ্ণিমাতে আনহাতে অভয়াপুৰী চহৰৰ মাজমজিয়াতো শুক্ৰবাৰে চলিল এই কৰোণা গোসাঁইনীৰ পূজা অভয়াপুৰী 3 নং ৱাৰ্ডৰ বিদ্যাপাৰাত একাংশ মহিলাই এইদৰে পুৱাৰে পৰা কৰোণা ভাইৰাছ নিৰ্মূলৰ বাবে মুকলি পথাৰত কৰিলে পূজা অৰ্চনা তেওঁলোকৰ বিশ্বাস এই পূজা কৰিলে দেশত কোভিড-19ৰ বিৰুদ্ধে অহৰহ যুঁজ দি অহা স্বাস্থ্যকৰ্মী আৰক্ষী সকলোৰে কুশল মংগল হ'ব দেশবাসীৰ মংগলৰ কামনা কৰি উৰ্লি ঘণ্টা ধ্বনিত পৰিৱেশ মুখৰিত কৰি কৰোণা ৰোগ নিপাত যোৱাৰ বাবে কামনাও কৰিলে আমি এক সপ্তাহ ধরে শুনি আছো পূজাটো আমি করা নাই আজি করলু কি পূজা এই করোনার কারণে এই পূজাটো করলে বলে করোনাটো অলপ আমি দেখাই পাম দেশৰ মংগলৰ কাৰণে পূজাখিনি করলু আমি আৰু 10 জনে করে আমিও করলু কত করছে এটা অভয়পুৰী বিদ্যাপাৰাত আপোনালোকৰ বিশ্বাস আছে করোনা আঁতৰি যাব বুলি বিশ্বাস আছে ভগৱানৰ প্ৰতি বিশ্বাস আছে বুলি আমি জীয়াই আছো সেইকাৰণে আমি পূজাটো করলু এখন ভগৱানৰ ভৰসা কি কি দিয়ে পূজাটো করলু আমি 9টা লাড্ডু 9টা লং আর হালদি কাঁচা হালদি গুড় ধূপকাঠি বেলপাত নিমৰ পাত দি আমি পূজাটা করলু এখন দেশৰ যদি মংগল হয় সবৰে মংগল করুণা মাই কি জয়, করুণা মাই কি জয়, করুণা মাই কি জয়, করুণা মাই কি জয়। দৰঙৰ পৰা ফকৰুল ইছলামৰ সহযোগত অভয়াপুৰীৰ পৰা প্ৰাঞ্জিত চৌহানৰ ৰিপৰ্ট NEC নিউজ Assam Downtown University, Northeast India's most placement-driven university. Admission open for 2020-21 session. For more details, visit www.adtu.in or call 98641 37777.